নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আমাৰ গৰম বন্ধ চলি থকাৰ বাবে শুই উঠাও মোৰ দেৰি হৈছিলে আৰু উঠি গা পা ধুই এয়া পুনেই পথাৰত চাহ দিবলৈ আহিলোঁ। মানুহজনে হাল বাই আছিলে আৰু বেলেগ মানুহ এজনো লাগি আছিলে, যিহেতু সোনকালে বোলো পথাৰত চাহটোকে দি থৈ আহোঁগৈ। গৰম বন্ধ চলিছে যদিও কিন্তু ডিউটি শেষ নাই। ঘৰ পাই আহি আকৌ মই বাগানত চাহ দিবলৈ আহিলোঁ। বাগানতো পাত ছিঙা মানুহৰ কাম লাগি আছিলে আৰু ৰাস্তাটো ইমানেই পিছল হৈ আছিলে একেৰাহে বৰষুণ দি থকাৰ বাবে। যেনে তেনে গৈ মই পথাৰত পৰা আহি বাগানত চাহটো দি আহিলোঁগৈ। দেখিছেনে কেনেকৈ হাবিও হৈ গৈছে গৈ, এইফালে পাত ছিঙি আছিলে। বাৰীৰ পৰা আহিয়ে মই দেখিলোঁ মায়ে এটা পকা ৰঙালাও ছিঙি আনিছিলে ঘৰৰে। মই বোলো ইয়াৰে আজি কিবা এটা আনকমন বনাম, আৰু এইটো মই পিচ কৰি সৰু সৰু টুকুৰা কৰি লৈছিলোঁ, কিবা এটা নতুন বনাওঁ বুলি। আৰু আপোনালোককো দেখুৱালোঁ, কেনে পালে জনাব, শেষলৈকে চাই থাকিব। আৰু এইখিনি মই সৰু সৰুকৈ টুকুৰা কৰি ভালকৈ ধুই ল'ম। টুকুৰা কৰাৰ পিছত মই ভালদৰে ধুই কম পানী দি 4-5টা চিটি মাৰি ল'ম। আৰু এই গুটিখিনি যে দেখিছে, এইখিনি মই ধুই লৈছিলোঁ আৰু শুকুৱাবৰ বাবে মই অকণমান শুকান কেৰাহীখনতে পানীখিনি শুকাই যোৱাকৈ ভাজি ল'ম। মই এতিয়া কোনো ধৰণৰ তেল দিয়া নাই, শুকোৱাৰ পাছতহে অকণমান তেল আৰু নিমখ দি ৰং ধৰালৈকে ভাজিম। এনেদৰে ৰঙালাও গুটিৰ চাটনি খাই বা শুকানকৈ ভাজি খাই মই কিন্তু বিৰাট ভাল পাওঁ। আপোনালোকে গুটিখিনি খায়নে? শুকানকৈ ভাজি লোৱাৰ পিছত মই তেল অকণমান আৰু নিমখ অকণমান দি লৈছিলোঁ। আৰু এতিয়া চাটনি বনাবলৈ মই বাৰীৰ পৰাই পনৌনোৱা শাক কেইডালমান আৰু একেবাৰে কোমলীয়া নৰসিংহৰ আগ কেইটামান আনি লৈছিলোঁ। আৰু এইকেইটা এতিয়া কাটি লৈ ভালকৈ মই এতিয়া পিচি ল'ম। আদা নহৰু দি লৈছিলোঁ আৰু কেইটামান তিয়াই থোৱা বুটো দি দিলোঁ। ৰুটিৰ লগত মই এনেকৈ চাটনি খাই কিন্তু বিৰাট ভাল পাওঁ। ৰঙালাও গুটি থাকিলেতো মই এনেকৈ বনাওঁৱেই। আৰু এই কাটি লোৱা শাককেইডালো ইয়াতে দি ল'লোঁ, নৰসিংহৰ আগ আৰু পনৌনোৱা শাকটো দি। তাৰপিছত ইয়াত অকণমান জলকীয়া দিম, বেছি দিয়া নাই, ছোৱালীজনীও খাব যিহেতু। আৰু নিমখ দি তাতে অকণমান পানী দি একেবাৰে শুকানকৈ পিচিবলৈ যিহেতু বেয়া। আৰু শুকানকৈ ভাজি লোৱা এই ৰঙালাও গুটিকেইটা দেখিছেনে, ইয়াতে দি দিম। আটাইকেইটা দি অকণমান পানী দি মই পিচিম। এইখিনি পিচি হোৱাৰ পিছত মই ৰুটিটো বনাবলৈ আহিলোঁ। এই আটাখিনিত অকণমান নিমখ আৰু ৰিফাইন দি এই বইল কৰি লোৱা ৰঙালাওখিনি ইয়াতে দি ভালদৰে মুঠি এনেদৰে কোমলকৈ এটা ডো বনাই ল'লোঁ। অকণমান দেৰিৰ বাবে ৰাখি দিলোঁ। একদম কোমল হৈছিলে আৰু কালাৰটো চাওকচোন, অৰেঞ্জ কালাৰ হৈছে, ইমান ধুনীয়া লাগিছিলে। আৰু তাৰপিছত এয়া কমকৈ ৰিফাইন দি বা আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে, দি এনেদৰে পৰঠা নিচিনাকৈ বনাই খাই চাব পাৰে। খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে আৰু ই হেল্ডিও হয়। আপোনালোকে ল'ৰা ছোৱালীৰ বাবেও দি চাব পাৰে, ট্ৰাই কৰিবচোন।